ওই মিঠা আলু তই খেলৰ নিয়মবিলাক বুজি পাইছ না পোৱা নাই? আবে ফুটবল ইয়াত আৰু কি নিয়ম চম থাকে তই মা না প্ৰথমে। ওই নেমু টেঙা ফুটবল ডাল দেখোন আমাৰ ঠেংকিটাতকৈ প্ৰকাণ্ড। আৰে মাকা তই সেইটো চিন্তা কৰিব নালাগে ন। ৰনাল্ডো মেছি না ফিচি কয় তাৰ ভৰিকেইটাতকৈ দেখোন ফুটবলটো ডাঙৰ, তথাপি সেনেকে খেলি থাকে। আমিনো আৰু কোন চা। অ হ'ব তেনেহ'লে ষ্টাৰ্ট কৰ দে, লাহে লাহে মাৰিবি কিন্তু দেই। এ তই একো চিন্তাই নকৰিবি, ডাইৰেক্ট তোৰ ঠেঙৰ মুখতে পৰাকে মাৰিম বলটো। ঐ গৰু ঠেঙৰ পৰা দেখোন বলটো ওলাই যোৱাই নাই, তই মুখখন ভয়তে কৰিলিয়ে যে। এ ভয় লাগে অ মোৰ। ঐ গৰু প্ৰথমতে তই মুখখন বন্ধ কৰ, মাখি সোমাই যাব। আৰু বলটো চা তোৰ ভৰি মুখতে আছে। হলেও মাকা বুকুখন ধিৰিপ ধিৰিপ কৰি যায়গে। একো নহয় ভয় পেন্দুৱা, দে মাৰ মোৰ ফালে ছুটিয়াই দে, একদম ফাষ্টকে ছুটিয়াই দে। ৰ তই চিন্তা নকৰিবি, একেবাৰে তোৰ ঠেঙৰ মুখতে পৰাকে মাৰিম। দে মাৰ ছুটিয়াই দে। মাইকী চাল্লা ৰাতিপুৱা ভাত খাই নাহিলি নেকি বে? বলটোকো চুট মাৰিব পৰা নাই যে। কি জানো পাই মাকা কেনেকুৱা বল গৈতো নগৈছেচোন। বলটোক দুগি লাভ নাই বে, নিজে মাৰিব পৰা নাই। হ'ব আৰু এক চুট মাৰি দিম ৰ। এই সাথে মোটা লৰা কোন বুলি ভাবতা হে। হ'ব এবাৰ মুপিলি মাৰিবি না তাবলি মাৰিবি? নিয়ম মতে তই মুপিলি মাৰিব লাগে তই। ইয়েছ মাকা মোৰ নিয়ম মতে তোৰ মুখত মাৰিব লাগে। হে তই মাৰিছা না বে, মই কি তোৰ মুখত মাৰিছো নেকি? তই মাৰিলে ময়ো মাৰিম। এ ধেমালি কৰিছো ৰ মই মাৰিছো। নগৈছে যে। অ কামাই বলটো দেখোন উই গলগে। শেষ বাপেকে বলটো চোন ঘূৰি অহা নাই, এতিয়া কি হ'ব? মাক চকলাই তহঁতে গম পোৱাই নাই, এই বলটো ঘূৰি আহিবৰ কাৰণে কিবা এটা কৰিব লাগিব। কি কৰিব লাগিব? নিচুকনি গীত গাব লাগিব। নিচুকনি গীত আমাৰে মুই নাই হুব তেনেকুৱা নিচুকনি গীত থাকে যে, সেইটো গালেহে ঘূৰি আহিব। তই কেনেকে জানিলি বে? এ মই সপোনত দেখিছিলো এনেকে বল খেলি থাকোঁতে টুপুককে ওপৰলৈ উৰি গৈছিলেগে। তাৰপিছত আমাৰ পিতাই নিচুকনি গীত গালে, বলটো ঘূৰি আহিলে। নাইচ কনচেপ্ট দেখোন। ৰ মই গাইছো। আমাৰে মুই নাই হুব বাৰীৰে বগৰী বুটলি খাব। ঐ দেখিছ ঘূৰি আহিছে। অ সঁচাকে বে, আধা আহিলে। আকৌ গা বাৰীৰে বগৰী পকি হৰিব আমাৰে মই নাই থালুপকে বুটলি খাব। ঐ কামাই আকৌ দেখো আহিলে। সঁচাকে কৈছোং বাৰীৰে বগৰী পকি হৰিব আমাৰে মই নাই বগৰী খাই খাই টোপনি যাব। সাকসেস হৈ গল। মাকা মই কৈছিলো না নিচুকনি গীত গালাই উভতি আহিব বুলি, দেখিছ? সঁচাকে বে কেতিয়াবা সপোনো